খাটনিয়াৰ স্যার একাপ চাহ খাই লওক বুজিছে কমল গিলাচ তিনিটা আন স্যার চাহ এইয়া ফ্লাক্সত বনাই আনিছো ঘৰৰ পৰা দেখিছেনে নাই আপুনি কেলে কৰিছে মোহনক কোৱাহেঁতেনে দি দিয়ে চাওক খাটনিয়াৰ দেশৰ প্ৰধানমন্ত্ৰীয়ে যদি হাতত ঝাৰু লৈ লেতেৰা চাফা কৰি থাকিব পাৰে আমাৰ নিচিনা সাধাৰণ মানুহে এই সৰু সৰু কামবোৰ কিয় কৰিব নোৱাৰো বাৰু কওকচোন এইটো কিন্তু একদম ভাল আইডিয়া দেই ছাৰ হৰি নিজৰ চৌপাশটো চাফ চিকুণ কৰি ৰাখিলে নিজৰে ভাল লাগে দিয়কচোন হয় সঁচাকে মই এই কথাটোত কিন্তু একমত দেই মই যদি লেতেৰা পৰিৱেশ দেখো নহয় মোৰ গাটো একদম বিজবিজাই থাকে নহয় কমল মই এক ছেকেণ্ড শান্তিৰে থাকিব নোৱাৰো ছাৰ ই কমলে জানে ক ছাৰক হয় ছাৰ কি জানো ছাৰে কোনটো কথা ক'ব ক'লে ছাৰ কমলেতো কোনোবা দিনা থানালৈ আহি এইবোৰ কাম চুবলৈকে নেপায় মই ঠাই সাৰি মুচি চব একেবাৰে চাফাকে ৰাখো সেইবোৰ কথা আপুনি গম নাপায় বাৰু মই তেনে কোৱাও নাই দিয়কচোন ছাৰ মইনো সদায় চাফা কৰোঁ আপুনিনো কেতিয়া চাফা কৰে শুনিলে একদম মানে ইয়াক কথা ক'ব নোৱাৰা হৈছে ন একদম তল নপৰা হৈছে মই যে কেতিয়াবা ৰাতিপুৱা সোনকালে আহি এই কামবোৰ কৰি থৈ আকৌ ঘৰলৈ যাওঁতে গম পাওঁ হা কথা ক'বলৈ আহিছে যোৱাকালি যে ৰুম চাফা কৰিছিলি জাবৰ কিমান ওলাইছিল ইমানমান ওলাইছিল আৰু ইয়াতকে কি বেছি ওলাব মই এবাৰ শেষোপা সাৰি থৈছো ইমানকণ ধূলি সেয়া মোৰ ভৰিৰ তলৰ ধূলি আচ্ছা খাটনিয়াৰ তাৰমানে আপুনি আজিও বাৰু আপুনি মই অহাৰ আগতে থানালৈ আহিছিল নেকি নাই নহয় আজি মানে উঠা মোৰ অকণমান টাইমলি হ'ল যে জামটো পাই গ'লো চাওক মই আপোনালোকে কোনে কেতিয়া কি কাম কৰিছে তাৰ একো খতিয়ান লোৱা নাই কিন্তু আমি যদি নিজৰ সৰু সৰু কামবোৰ নিজে নকৰোঁ তেতিয়াহ'লে আমাৰ গাত বেমাৰে বাহ নল'ব জানো কিয় নল'ব বেমাৰে বাহ ল'ব আপুনিতো জানে ছাৰ সৰুৰ পৰা মই কষ্ট কৰি উঠা ল'ৰা আপোনাৰ হাল বোৱা চাহ ভাত বনোৱা কাপোৰে বাচনে মই সকলোখিনি কাম কৰোঁ আগতেতো আইক মই তাঁতৰশালতো লাগি দিওঁ কিয় বৌ বৌ এতিয়া হেৰি সময় নহয় মুঠতে মই মতা মানুহৰ কাম এইবোৰ মতা মানুহৰ কাম নে মাইকী মানুহ কামৰ ভাগ আছে মই চব কাম কৰিলোঁ একে ৰাতিপুৱা শোৱাৰ পৰা উঠাৰ পৰা বাহিৰ ঘৰ সাৰি ভাত বনোৱালৈকে প্ৰয়োজন হ'লে মই আমাৰ এওঁ মেলে মিটিঙে ঘূৰি ফুৰে নহয় এওঁ মই চব কৰি দিওঁ আৰু যিমান পাৰোঁ এসপ্তাহমানৰ পৰা মোৰ একে ৰেষ্টে নাইকিয়া হৈছে ভাগৰ লাগে জোৰাব নোৱাৰো নহয় সময় নাই আপোনাৰ কষ্ট দেখি বেয়াই লাগে তাৰ মাজতে আকৌ থানালৈ আহি ইটো সিটো কৰিব লাগে নহয় জানো বুজা নাই এই ৰাতিপুৱা সোনকালে আহি ঝাৰু মৰাৰ কথাটো কৈছো পিছে খাটনিয়াৰ ছাৰ ভিতৰতো বাৰু মই গোটেইখিনি চাফা কৰিলোঁ এতিয়া বাহিৰটো আপুনি টেনশ্যন ল'ব নালাগে আমাৰ কমলে দায়িত্ব লৈছে নহয় মই লাগিলে সহায় কৰি দিম ন কি তই অকলে পাৰিবি কৰিবি মই আপুনি তাক কেতিয়া ক'লেহে নহয় আমি ইংগিততো বহুত কথা পাতো যে আচ্ছা যা কি চাই আছ ছাৰে চাফা কৰা জেগাকে আকৌ চাফা কৰি ভাল দেখুৱাব নালাগে যা কি ক'লে ছাৰ নাই কিছুমান পৰিস্থিতিত মোৰ মুখৰ পৰা হঠাৎ ওলাই যায়হে ছাৰ মই এই গিলাচকেইটাকে মোহনৰ দোকানত দি থৈ আহোঁ নেকি কিয় নহয় কাম বনৰ লগতে কিন্তু খোজ কঢ়াটো স্বাস্থ্যৰ কাৰণে ভাল থানাৰ পৰা মোহনৰ দোকানৰ পৰা থানা ভাল কিয় বেয়া খুব কষ্ট কৰি উঠা ল'ৰা যে স্মাৰ্ট ল'ৰা হৈছোঁ যেন কুটুখা খাইছোঁ যেন আৰু অকণ স্মাৰ্ট হৈছোঁ যেন কি কথা কেনেকুৱা লাগিছে চাহ মাথাই গৈছে কুটুকা নাখাইছো স্মাৰ্ট ল'ৰা নহৈছো আৰু গুটুকা খাইছো স্মাৰ্ট ল'ৰা হৈছো খাও খাম যেন স্মাৰ্ট ল'ৰাও হ'ম যেন বচা তেতিয়াহ'লে যে আপুনি মোৰ দোকানত চাহো বনাব চাহ প্ৰয়োজন হ'লে মই বনাম আজিৰ পৰা ছাৰৰ কামবিলাক তই কৰিবি থানালৈ কেছ আহিলে লিখা মেলাৰ দায়িত্ব তোৰ হ'ব চাহ এইবিলাক মই চব কৰিব পাৰিম চাহ আৰু আগতকে মই আৰু অকণ স্মাৰ্ট হৈছোঁ যা কামত লাগি যা
এইবিলাক কাম মই নকৰিছো এতিয়া যে মই গুটুকা খাইছো সেইকাৰণে আৰু অকণ স্মাৰ্ট হৈছো চা আৰু চিচা নিচিনাই ষ্টেণ্ডাৰ্ড কামহে কৰিছো হে চা মুখখন মেলচোন গুটখাৰ লগতে ধূলি অকণো খাই দে ঐ কি কলি তই গুটুকা চা কি গুটুকা মই যে আজিৰ পৰা গুটুকাও খাবলৈ শিকিছো এ মজা সেইকাৰণেইতো তোৰ কথা কোৱা ষ্টাইলটো বেলেগ হৈ গৈছে হয় চা ঐ তই কি গুটকা খালি অ চা নামটো নাজানিছো দোকান দেখিছে গুটুকা খুজিছো দুটা পেকেট দিছে এনেকে পোৱা মিলাইছো এনেকে খাই দিছো চা আৰু এটা কথা গম পাইছে নে নাপাই কি মোৰ দোকানতো আজি পৰা ৰাখিছো হয় নেকি হয় চা আচ্ছা আপুনি গুটুকা খাইছে মই খাওঁ আমি আৰু গুটকা নেখালে চলিবনে নহয় জানো খাটনীয়া মইতো ব্ৰেকফাষ্টটো গুটখা দিয়ে কৰো মৰ্ণিং আচ্ছা পিকটো যে গিলি নিদিবচোন কিয় মাথা কোৱা বচা মই যে পিকটো কোৱা পেলাই আছো এই তোৰ হাতত খাবলৈ এতিয়া গুটকাৰ পেকেট আছেনে নাই সুধোতে সৰকাই নলওঁ কিয় অচা আছে কিন্তু অকমানহে আছে চা তেতিয়াহ'লে খাটনীয়াৰ এটা কাম কৰকে কেইটামান গুটকাৰ পেকেট লৈ আহ হয় ইয়াক লাগিব এবাৰ মুখত দিছে যেতিয়া তাকতো লাগিয়ে থাকিব যাওক যাওক অচা ইয়াত কি ভাবি আছে মোৰ দোকানলৈ বলকচোন ৰণা কিবা কথা এটা চিন্তা কৰি আছো ৰ কি চিন্তা কৰিছে চা তইতো কি খাই আছ গুটুকা চা এইটো ধুনীয়া গোন্ধাই ন চাহ কৰে শুন এই মজা ধুনীয়া গোন্ধাই হয় চা এইটো খালে তোৰ শৰীৰৰ কাৰণে কি ভাল তই জান জানো চা কি মানুহ যে পোৱা স্মাৰ্ট হয় আৰু ব্ৰেইনত যে পোৱা জু পায় চা হয়নে আৰু স্বাস্থ্যৰ কাৰণেও খুব ভাল লিভাৰ চিভাৰ এইবিলাক চবৰ কাৰণে ভাল সঁচাই কৈছে তই ৰেগুলাৰ খাব পাৰ মোৰ লগৰ ল'ৰা এটা ৰেগুলাৰ গুটখা খায় 20-30 পেকেটকে খায় কি সুন্দৰ স্বাস্থ্য তাৰ খালি তাৰ জিভাৰ কিবা ঘাঁ এটা হৈছে ডাক্তৰ তালৈ যাওঁতে তাক গুটখাৰ কাৰণে হৈছে বুলি কৈছে আমি কিন্তু বিশ্বাস কৰা নাই দেই বোলে এইটো গুটখাৰ কাৰণে হ'বই নোৱাৰে পিছত জিভাখন কাটি দিলে ধুনীয়া স্বাস্থ্য খালি কথাবোৰ এনেকে কয় তোৰ হ'ব বুলি কথা নাই তই কিয় ভয় খাইছ তই খা আৰু হেৰি কয় 100 টকাটো ল তই আৰু কেই পেকেটমান লৈ আহোঁ ল আৰু আমাৰ ঘৰৰ ওচৰৰ ল'ৰা এটা কি জাননে নেজানো আৰ্মিত চাকৰি কৰে কি স্বাস্থ্য ওখ পাখ গপচ ল'ৰা গুটুকা খায় পুৰা খায় তাৰ কি হ'ল জানো নাজানিছো চা সি কাহোঁতে তেজ গ'ল ডাক্তৰৰ তালৈ গ'ল ডাক্তৰে আকৌ কৈছে সেয়াও বোলে গুটখাৰ কাৰণে হ'ল মই বোলো কথা হ'ল নে কি ডাক্তৰে ক'লে আমি মানিম নেকি পিছত তাৰ ডিঙিটো কাটি দিছে এনেকে পাইপ ভৰাই থয় এতিয়া পাইপেদি খানাবিলাক এনেকে চিৰিঞ্জ যদি ভৰাই এতিয়া টিপটপ চেহেৰা মই যে আজিৰ পৰা গুটুকা নাখাইছো চা হে তেৰি তোৰ হ'ব বুলি তেনেকুৱা কথা নাই নহয় তই খাবি আকৌ তোৰ মাথাটো ভাল লাগি আছে নে নাই চা এতিয়া অকণ ঘূৰাইছে চা এতিয়া ঘূৰা চা গোন্ধটো চা এই মজা ধুনীয়া গোন্ধ তই খাব লাগিব 20-30 পেকেট তইতো কেতিয়াৰ পৰা খাবলৈ লৈছ দিয়ে পাছা কেইদিনমান আগৰ পৰা অভ্যাস কৰিব নোৱাৰ এই ভাল অভ্যাসবিলাক হ'লে নকৰ মূৰ্খ আৰে এইটো খালে বুঢ়া নহয় বুঢ়া নহৈছে কিয় চা তই দেখোন ডেকাটা যাবি ওপৰলৈ খাব লাগিব আৰু তোৰনো মৰিলে কন্দা কটা কৰিবলৈ আছে কোনটো তোৰ লাষ্টটো আমি হাবিত পেলাই দিম কুকুৰে শিয়ালে খাই পেলাব লেঠা শেষ পকেটত লৈ ফুৰিছে আৰু ওচৰৰ দোকানতো যদি বেচা দেখ আমাক খবৰ দিবি পেলা মুখত আছে যদি পেলা পানী থেংক ইউ কিয়লৈ তই বোলে গুটখা খোৱা বাদ দি দিলি হয় চা গুটুকা খালে যে কেঞ্চাৰ নিচিনা ডাঙৰ বেমাৰ হৈছে আৰু মুখেদি তেজো ওলাই যায় চা এতিয়া গম পালি নহয় এতিয়াৰ পৰা খাৱ নে নাখাৱ সেইটো তোৰ কথা চা গুটুকা খালে যদি কেঞ্চাৰ বেমাৰ হৈছে মানুহে জানি শুনি কিয় খাইছে সেইটোৱেতো মানুহৰ ডাঙৰ ভুল কিছুমান মানুহে যে জানি শুনিও কিয় ভুলবোৰ কৰে নহয় ছাৰ এই গুটখা ধপাত এইবিলাক বন্ধ কৰি দিব নোৱাৰিনে এটা কথা আকৌ সেইসোপা বন্ধ কৰি দিলে এচামে খাবলৈ নাপায় কপি মৰিব মৰক দিয়কে তেনেকুৱা আৱৰ্জনাবোৰ থকাতকৈ আচলতে কি জানে খাটনীয়া ছাৰ
এই বস্তুবিলাক বনোৱাটো বন্ধ কৰি দিলে লেঠা শেষ হৈ পৰে কিন্তু তাকে নকৰি উৎপাদনো কৰিবলৈ দিবা আকৌ বিক্ৰীও বন্ধ কৰিবা এইটো বাৰু কেনেকুৱা ধৰণৰ নিয়ম কওকচোন চাওকচোন সেইকাৰণে মই এটা কথা ভাবিছোঁ বুজিছে আমি এই ৰাস্তাই ঘাটে জাবৰ চাবৰবিলাক চাফা কৰি থকাতকে এই ধৰণৰ আইন যিবোৰ আছে সেইবিলাকক চাফা কৰি ডাষ্টবিনত পেলাই দিব লাগে